মানে বৰ্তমান কেইটামান দোকান মানে ট্ৰেডাৰহঁতক মানে লাইচেঞ্চ নাই আৰু লাইচেঞ্চ থকা মানুহকেইটাও সিহঁতে ৰিনিউৱেলখন কৰিব নাহে। হাজাৰ হাজাৰ মানুহ লাইচেঞ্চ বিচাৰি আছে, হ'লে লাইচেঞ্চ থকা মানুহকেইটা ৰিনিউৱেলখন কৰিব নাহে। সিহঁতক ভালদৰে বুজাই দিলোঁ, লাইচেঞ্চখন পাবলৈ বহুত টান, সেইকাৰণে লাইচেঞ্চ যোনে পাইছে এখন যিমান টেক্স পেণ্ডিং আছে ক্লিয়াৰ কৰি দিয়ক বুলি সিহঁতক জনাই দিলোঁ। বস্তুটো অথৰিটিয়ে ডিচাইড কৰিব। আমিতো এজ পাৰ অৰ্ডাৰ উই হেভ পাৰফৰ্ম আৰ ডিউটি। এইটো আমিতো অৰ্ডাৰ মতে আমি পাৰফৰ্ম কৰিব আহিছোঁ ডিউটিখন। ইনস্পেকশ্যন আমি কণ্ডাক্ট কৰি আমি চেকিং কৰিব আহিছোঁ। যিহেতু কোনোবাটো লাইচেঞ্চ আছে, কোনোবাটো নাই। থাকাকেইটা ৰিনিউ কৰা নাই, নাথাকেইটাতো এপ্লাইটো কৰিব আহিছে। উই হেভ ৰিচিভ এপ্লিকেশ্যন ফৰ্ম উইদাউট পাৰ্মিশ্যন। কেইটামান মেডিচিন সিহঁতে বিকিব নোৱাৰে। মেডিচিন বিকিলে সিহঁতে লাইচেঞ্চখন থাকিব লাগিব। কেইটামান দেখা পাইছে সিহঁতক বুজাই দিছোঁ। সিহঁতক এইখন যেনিবা ক'ল্ড ড্ৰিংক ক'ল্ড ড্ৰিংকখন সিহঁতে এক্সপাইৰী ডেট বিকিছে। এক্সপাইৰী ডেট বিকিলেতো কেনেকুৱা হ'ব? এইটো আনফিট ফৰ হিউমেন কনজামশ্যন। তাত কণ্ডিশ্যন লাইচেঞ্চ কণ্ডিশ্যন নম্বৰ 9 লিখা আছে আনফিট ফৰ হিউমেন কনজামশ্যন। এইখনটো নহ'ব। সিহঁতক বুজাই দিলোঁ, সিহঁতক ভালদৰে। আৰু যোনে লাইচেঞ্চ নাই সিহঁতক আমি অফিচত মানে যোনে সিহঁতে কিবা বজাৰ কমিটিতে আছে আৰু ইহঁতে অলপ কিবা কৰিব। বিজনেছ এণ্টিটিজ हेलो एक बार अपने पैसे लेना बहुत मन पैसे बिजी আছে मैं तो भागे क्यों चला गया बताइए हमको। भागे क्यों चला गया दुकान बंद करके? ना पूजा रहा सर घर में, आज में अथी अष्टमी है ना, वो भैया पूजा कर रहे थे, उसमें बुलाए थे। तो पूजा ही करते रहो, दुकान बंद कर दो हमेशा के लिए।